নমস্কাৰ মোৰ ইউটিউব চেনেল পলাশ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি কিছু পজিটিভ আপোনালোকক কথা ক'বলৈ আহিছোঁ আৰু পজিটিভ মানে এইটো কাৰণে পজিটিভ বুলি কৈছোঁ যে সংগ্ৰাম আৰু কষ্টৰ মাজেৰে সময় পাৰ কৰি এগৰাকী ছাত্ৰৰ সফলতাৰ কাহিনী আপোনালোকক শুনাম আৰু আপোনালোকে সেই কাহিনী শুনি যথেষ্ট আপোনালোকে ভাল পাব নিজৰ আচলতে জীৱনত কিছু হ'লেও কোনো শিক্ষাৰ্থী আগুৱাই যাবলৈ কিছু সাহস পাব প্ৰেৰণা পাব এগৰাকী ছাত্ৰ মোৰ কাষত দেখিছে অবিনাশ নাথ সদ্য ঘোষিত যি নিট এক্সামৰ ফলাফলত তেওঁ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে যথেষ্ট শিক্ষাৰ্থীয়ে পাছ কৰিছে কিন্তু এগৰাকী ছাত্ৰ অবিনাশ নাথ কিছু ব্যতিক্ৰম এইকাৰণেই ব্যতিক্ৰম বুলি কৈছোঁ যে তেওঁ বিচাৰিলে সকলোবোৰ বস্তু তেওঁ পোৱা নাছিল বিচৰা মতেই প্ৰতিটো বস্তু প্ৰতিটো মুহূৰ্তত তেওঁ পোৱা নাছিল যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল যথেষ্ট অপেক্ষা কৰিবলগীয়া হৈছিল কাৰণ তেওঁ পিতৃ কেইবাবছৰমানৰ আগতে ঢুকাইছে আৰু মাতৃগৰাকী আছে মাতৃগৰাকীয়ে যথেষ্ট কষ্ট কৰি তেওঁক সফলতাৰ দিশত আগুৱাই লৈ যাবলৈ সক্ষম হৈছে মাতৃয়ে তেওঁ দিন হাজিৰা কৰিছিল বুলি আমাক জনাইছে ইতিমধ্যে অফ কেমেৰা চাহপাত ফেক্টৰীত কাম কৰিছিল কিন্তু তথাপিও তেওঁ নিজৰ পুত্ৰক পঢ়া শুনাৰ খৰচ যিমান পাৰে যোগাৰ ধৰিবলৈ চেষ্টা কৰিছিল আৰু সেই মাতৃৰ কষ্টখিনি কিন্তু পুত্ৰক মাতৃগৰাকীয়ে দেখুৱাই দিয়া নাছিল আজি আমাৰ আগত ব্যক্ত কৰিছে কিছু সময় পূৰ্বে অবিনাশ তোমাক প্ৰথমে স্বাগতম জনাইছোঁ ধন্যবাদ কি ক'বা এতিয়া ফলাফল কালি যিহেতু দিলে ঘোষণা কৰিলে এক ভাল ফলাফল লাভ কৰিছা ভাল নম্বৰ লাভ কৰিছা গতিকে কেনেকুৱা লাগিছে প্ৰথমে বহুত ভাল লাগিছে ঘৰৰ সকলো সুখী এতিয়া গাঁওবাসী সুখী মোক লৈ সেইকাৰণে বহুত ভাল লাগিছে মোৰ কিমান কষ্টকে তুমি আগুৱাই গৈছিলা এই নিট এক্সামত সফলতা লাভ কৰিছা কিমানখিনি কষ্ট হৈছিলে তোমাৰ যিহেতু কষ্টবিলাকতো কেতিয়াবা অনুভৱ কৰা যে বিচৰা বস্তুটো সময়মতে নোপোৱা নহয় জানো তেতিয়া কেনেদৰে কি কষ্ট হৈছিলে বা কেনেদৰে সমাধান কৰিছিলে মায়ে মই যোৰহাট ছুপাৰ 30ত আছিলোঁ 10 মাহৰ কোচিংটো তাত বাকী থকা খোৱা চব ফ্ৰীয়ে আছিলে বাকী নিজৰ লাগতিয়াল বস্তুখিনিৰ কাৰণে পইচাৰ দৰকাৰ হৈছিলে সেইখিনি অভাৱ হ'বলৈ দিয়া নাছিলে মায়ে লাগতিয়াল বস্তু মানে ধৰা কাপোৰ কানিৰ পৰা ধৰি ইত্যাদি কিতাপ বহি বা তাত যিখিনি শৈক্ষিক সঁজুলি প্ৰয়োজন হয় সেইখিনি তুমি নিজে কিনিব লাগিছিল সেইখিনি নিজে কিনিব লাগে আৰু সেইখিনি একো অভাৱ হ'ব নিদিয়াকৈ ৰাখিছিলে মায়ে য'ত যেনেকৈ হ'লেও মেনেজ কৰি মোলৈ মুঠতে পঠাইছিলে পইচা সেইকাৰণে আজি ৰিজাল্টটো দিব পাৰি ময়ো ধন্য হয় 720 নম্বৰ সৰ্বমুঠ নম্বৰ তাৰ ভিতৰত কিমান মাৰ্কছ লাভ কৰিলা সৰ্বমুঠ 720 নম্বৰ আছিলে তাৰ ভিতৰত মই 649 নম্বৰ পাবলৈ সক্ষম হৈছোঁ মানে কিমান কমিলে 770 ন 71 কমিলে 720ৰ ভিতৰত 720 হয় 71 নম্বৰ কমিছে 71 নম্বৰ কমিছে বাকী এতিয়া অনাগত দিনত তুমি কেনেদৰে আগুৱাই যাম বুলি ভাবিছা এতিয়া ফাৰ্ষ্ট আমাৰ কাউন্সেলিং হ'ব তাত যোনখন মেডিকেল কলেজত পাওঁ তাত MBBSটো ভালকৈ কৰিম তাৰপিছত পষ্ট গ্ৰেজুৱেট PG কৰিব লাগিব তাত PG কাৰণে ভালকৈ প্ৰিপেয়াৰ কৰিম বুলি ভাবিছোঁ এতিয়া পৰাই আৰু এডোখৰতে ধৰি লোৱা যিখিনি আৰু কিছু শিক্ষাৰ্থী ধৰা এনেকৈ নিটত তেওঁলোকে এক্সাম দিব বিচাৰে এক্সাম দি সফলতা লাভ কৰিব বিচাৰে গতিকে তেওঁলোকে কেনেদৰে আগুৱাই যাব লাগিব প্ৰচেছটো অকণমান ক'বা নেকি প্ৰথমতে সকলো ডিষ্ট্ৰেকশ্যন আঁতৰাই ল'ব লাগিব যিখিনি বস্তুৰ পৰা মানে পঢ়াত প্ৰভাৱ পৰে সেইখিনি বস্তুৰ পৰা কমপ্লিটলি আঁতৰি থাকিব লাগিব মেইনলি পঢ়াত ফ'কাছ কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব ফিজিক্স কেমেষ্ট্ৰি বহুত আৰু যিমান পাৰে মাল্টিপল টাইমছ ৰিভিজন মুঠতে ৰিভিজন যিমান কৰিব সিমানে ভাল আৰু বায়'লজি অকল NCERT পঢ়িব লাগে সিমানে মানে চেষ্টা কৰিলে মানে সহজ যদি চেষ্টা নকৰে তেতিয়া অলপ কঠিন হৈ পৰে নিজৰ আগ্ৰহ থাকিলে পাৰিব ইমান টান নহয় চেষ্টা কৰিলে হৈ যায় নিশ্চয় গাঁওবাসীও আছে অকণমান আপুনি আহিব যিহেতু গাঁৱৰ যথেষ্ট সংখ্যক লোক দেখিছোঁ গতিকে এই অবিনাশ নাথ আমি আহি ঘৰখন দেখিছোঁ যথেষ্ট তেওঁলোক সমস্যাৰে জৰ্জৰিত তাৰ ভিতৰত ইমান এটা সুন্দৰ ফলাফল গতিকে কি ক'ব তেওঁ সফলতাৰ আঁৰত প্ৰথম তেওঁৰ মাতৃ আমি চকুৰ আগত দেখা কথা যে তেখেতৰ মাতৃয়ে পুৱা ভাগতে ওলাই যায় ফেক্টৰীত ইমান উৎকট গৰমৰ ইমান তাপৰ মাজতো চাহপাত ফেক্টৰীত বহি 220 টকা হাজিৰা পায় এই 220 টকা হাজিৰাত তেওঁলোকৰ 3টা পৰিয়াল চলিব লাগে ছোৱালীজনীও আকৌ পঢ়া শুনা হেৰি কৰিব লাগে গতিকে আমি এটা মানে
সাংঘাতিক এটা মানে বাতাবৰণত মানে এটা সাংঘাতিক এটা পৰিস্থিতিত মানে যুঁজ দি পেলাই তেখেতৰ মাতৃয়ে কিন্তু আজি সফলতাৰ শীৰ্ষত কিন্তু তেখেতৰ ল'ৰাক লৈ গৈছে। কিন্তু এইটো আমাৰ কাৰণে এটা কিন্তু এটা বহুত এটা আদৰ্শ হিচাপে আমি পৰিগণিত কৰিছোঁ। আৰু প্ৰত্যেক পিতৃ মাতৃক আমি এটা কথাই কৈছোঁ যে তেখেত আৰু এটা কথা ক'বই লাগিব যে তেখেত পিতৃহাৰা। গতিকে পিতৃহাৰা এজন পুত্ৰ এটা ইমান এটা কঠিন পৰিৱেশত সংগ্ৰাম কৰি আজি নীট পৰীক্ষাত সৰ্বাধিক নম্বৰ বুলি ক'ব লাগিব। আৰু আমাৰ গাঁৱৰ কাৰণে প্ৰথমবাৰৰ কাৰণে আমাৰ গাঁৱৰ কাৰণে এটা গৌৰৱৰ কথা যে আগতে হোৱা নাই তেনেকুৱা। গতিকে আমি খুব সুখী হৈছোঁ। আমি গাঁওবাসী আমাৰ সকলো আমি খুব আনন্দিত হৈছোঁ। পুৱাৰ ভাগৰ পৰা যোৱা কালিৰ পৰা আমি তেখেতৰ খা খবৰ লৈ আছোঁ আৰু আজিও আমি আহিছোঁ তেখেতৰ লগত আনন্দ কৰিবলৈ আমি আহিছোঁ। নিশ্চয় অবিনাশ নাথৰ লগত আকৌ পাতিম আমি কথা। এতিয়া যিহেতু লাহে লাহে তুমি চিকিৎসক হ'বলৈ আগবাঢ়ি যোৱা বুলি এখোজ আগবাঢ়িলা বুলি আমি ক'ব পাৰোঁ অঞ্চলটোৰ বাবে পাছত, কাৰণ এনেকৈ বহুতে পাছ কৰে, বহুতে গাঁওবাসীয়ে খবৰ লয়, শুভেচ্ছা জনায়, সম্বৰ্ধনা জনায়, তাৰপাছত তোমাৰো ভাল লাগে, তাৰপাছত তুমি বাহিৰলৈ ওলাই গুচি যোৱাৰ পাছত সকলোকে পাহৰি থাকা। এনেকুৱা কেতিয়া হ'ব নেকি কেতিয়াও? নাই তেনেকুৱাত নহয় কেতিয়াও। গাঁৱৰ বহুত মানুহে মোক সহায় কৰি থৈছে, সেয়া পাহৰিব নোৱাৰোঁ কেতিয়াও। সময়ৰ সোঁতত আকৌ কেতিয়াবা মানে পাহৰি যায়গৈ। যেতিয়া তুমি এটা পৰ্যায় পাবাগৈ তেতিয়া হয়তো এইখিনি মনত থাকিব নাই তোমাৰ? থাকিব এয়া কেতিয়াও পাহৰিব নোৱাৰোঁ কেতিয়া। কাৰণ সকলোৱে সহায় সহযোগতেই ইমানখিনি হৈছে। অকলে হোৱাহেঁতেন ইমানখিনি কৰিব নোৱাৰোঁ। তথাপি তুমি মাক বিশেষভাৱে ধন্যবাদ দিব লাগিব, নহয় জানো? মা নথকাহেঁতেন কাৰণ তোমাৰতো এতিয়া ইনকাম কৰিব পৰা অৱস্থা নাই। গতিকে মায়ে যিমান কষ্ট কৰি তোমাক যোগান ধৰিছে, গতিকে মাকটো স্পেচিয়েলি থেংকছ দিব লাগিব। সেইটোৱে সকলো মায়ে আৰু মাৰ কাৰণে ৰিজাল্টটো মুঠতে। আৰু কি ক'বা শেষত? যিহেতু গাঁওবাসী আহিছে, মায়ে ইমান কষ্ট কৰিছে, যেতিয়া প্ৰথম ৰিজাল্টটো পাওঁতে কেনেকুৱা লাগিলে মনটো? মায়েতো চাগে ইমান বুজিও পোৱা নাই, নহয় জানো? মায়ে মানে কথাখিনি ইমান নাজানে, তুমি বুজাইছা? হ'লেও মই বুজাই এতিয়া বুজি পোৱা হ'ল বাৰু, চব কথা জানে। তাকে ফাৰ্ষ্ট ৰিজাল্টটো মাকে কৈছোঁ। এতিয়া বহুত সুখী আছে, ফাৰ্ষ্ট কান্দিছে, সিমানে আৰু বহুত ফূৰ্তি কৰিছে আৰু। বাকী লগৰখিনিয়ে খবৰ কৰিছে নাই, যিখিনি তোমাৰ ফ্ৰেণ্ড চাৰ্কল? লগৰটো কালি পূৰা ফোনৰ উপৰি ফোন আৰু কালি আৰু মেছেজ কৰিছে চবে। খানা খোৱাবি কৈছে নাই তোমাক? কৈছে চবে, সেয়া চবে কৈছে। হয়, ঠিক আছে, আমি ধন্যবাদ জনাইছোঁ তোমাক। ভাল হওক ভৱিষ্যত জীৱন। আৰু আজি প্লাছ ব্লগৰ ভিডিঅ'ত আপোনালোকক অবিনাশৰ লগত আমি কিছু কথা পাতিলোঁ, তেওঁলোকৰ গাঁওবাসীৰ লগত কথা পাতিলোঁ। এইটো কাৰণে পাতিছোঁ যে এই ভিডিঅ'টো চাই 2-এজন ষ্টুডেণ্ট এনকাৰেজ হ'ব পাৰিব, কিছু কথা শিকিব পাৰিব। আচলতে নীট পৰীক্ষাত কেনেদৰে এপিয়াৰ হ'ব লাগে বা কেনেদৰে আগবাঢ়ি যাব লাগে, কেনেদৰে পঢ়া শুনা কৰিব লাগে, অবিনাশে ক'লে। ঢেৰ ধন টকা পইচা থাকিলে এই পৰীক্ষাত আচলতে পাছ কৰিব পাৰি বুলি ভবাটো ভুল নিশ্চয়। কিয়নো টকা পইচাই মেটাৰ নকৰে সকলো ক্ষেত্ৰতে। নিজৰ কষ্ট লাগিব, নিজৰ সাধনা লাগিব, নিজৰ চেষ্টা লাগিব। আৰু সেই নিজৰ কষ্ট, সাধনা, চেষ্টা, অভাৱ অভিযোগ যিমানেই থাকক তেনেদৰে চলি যাব, কিন্তু নিজৰ চেষ্টা আৰু সাধনাৰ জৰিয়তে এই অবিনাশ নাথ আগবাঢ়ি গৈছে। সকলো আনন্দিত, আমিও আনন্দিত। ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ।